নমস্কাৰ অনিৰ পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ভালে আছে আজি মই বনাবলৈ লৈছোঁ ৰাজমাহ চাগে সকলোৱে ভাল পায় মোৰো বহুত প্ৰিয় ভাতৰ লগতো খাই ভাল লাগে ৰুটিৰ লগতো ভাল লাগে আহকচোন আৰম্ভ কৰোঁ আজি বনাবলৈ লৈছোঁ ৰাজমাহ এয়া ৰাজমাহ লৈছোঁ ৰাজমাহখিনি মই গোটেই ৰাতি তিয়াই থৈছোঁ প্ৰায় 7-8 ঘণ্টামান হৈ গ'ল সেয়া চব ধুনীয়াকৈ কোমলি ফুলি গৈছে আপোনালোকে উতলা গৰম পানীত যদি খুব সোনকালে বনাব বিচাৰে তিয়াবলৈ পাহৰি গ'ল বা তেনেকুৱা তেতিয়া আপোনালোকে উতলা পানীত 1 ঘণ্টামান ৰাখি ঢাকি থৈ দিলে কোমল হৈ যাব এতিয়া মই এইখিনি এটা প্ৰেছাৰ কুকাৰত ভৰাই বইল হ'বলৈ দিম ইয়াতে দিম এখিলা তেজপাত আৰু এডোখৰ দালচেনি 2টা ইলাচি আৰু 2টা লং আৰু ইয়াতে অলপ সোৱাদ অনুযায়ী এতিয়া নিমখ দিম ইয়াতে এতিয়া পানী দিম মই ইয়াত এবাটি ৰাজমাহৰ কাৰণে 3 বাটি পানী দিছোঁ এতিয়া এইখিনি গেছত বহাই হাই ফ্লেমত এটা হুইচেল দিম আৰু প্ৰায় 10-15 মিনিট লো ফ্লেমত ৰাখিম এয়া মই গেছটো জ্বলাই কুকাৰটো তুলি দিছোঁ আনফালে মই মছলাখিনি যোগাৰ কৰি লওঁ এয়া লৈছোঁ কেইটুকুৰামান আদা কেইফুটামান নহৰু 2টা পকা জলকীয়া বিলাহী 2টা কাটি লৈছোঁ আৰু লৈছোঁ মিডিয়াম সাইজৰ 2টা পিঁয়াজ দুটা মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু এতিয়া মই বিলাহী জলকীয়া নহৰু আদা গোটেইখিনি মই এতিয়া মিক্সি জাৰত পেষ্ট বনাই লওঁ এখন পাতি গেছটো জ্বলাই দিছোঁ অলপ ইয়াতে তেল দিছোঁ ইয়াতে মই কেইটামান জিৰা গুটি দিছোঁ জিৰা গুটিকেইটা ভালকৈ কুটি অকণমান ৰঙচুৱা হ'বলৈ দিব কুটি লোৱা সৰু সৰুকৈ মিহি মিহিকৈ কুটি লোৱা পিঁয়াজখিনি দি দিম আৰু এইখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি দিম পিঁয়াজখিনি আধা ভজা হৈ গৈছে ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে এতিয়া ইয়াতে দিম আমি এই পেষ্ট বনাই লোৱা বিলাহী আদা নহৰু জলকীয়া এইখিনি দি ভালদৰে লৰাই দিব ইয়াতে অকণমান নিমখ দিব আৰু অলপ সময়ৰ কাৰণে ঢাকন লগাই দিম প্ৰায় 2 মিনিটমান ভজা হৈ গৈছে এতিয়া ইয়াতে দিম 1 চামুচ ধনিয়া পাউডাৰ আৰু প্ৰয়োজন অনুসৰি হালধি দিম এইখিনিও ভালকৈ ভাজি হোৱালৈকে লৰাই থাকিম যাতে মছলাই তেল এৰি দিয়ে তেতিয়ালৈকে ভাজি থাকিম মছলাখিনি ভালকৈ ভাজি ল'লেহে যিকোনো বস্তু খাবলৈ টেষ্টটো বাঢ়ে এই মছলাখিনি ভজা হৈ গৈছে আমি এতিয়া ইয়াতে এই বইল কৰা ৰাজমাহখিনি দি দিম
ভালদৰে মিলাই দিব আৰু যিখিনি ৰাজমাহ বইল কৰা পানী আছিলে সেইখিনিও দি দিব মোৰ আৰু অলপ আছে মই দি দিম এইখিনি ৰাজমাহ বইল কৰা পানী দি অলপ টাইম বইলিব লাগিব অলপ সময়ৰ কাৰণে এয়া ৰাজমাহখিনি হৈ গৈছে সেইখিনি গেছটো অফ কৰাৰ আগে অলপ বাটাৰ দি দিব বাটাৰ দিলে টেষ্টটো বেছি ভাল হয় আৰু আপোনালোকৰ যদি কেঁচা ধনিয়া পাত আছে ধনিয়া পাত দিব পাৰে বা কেঁচুৰি মিঠি থাকিলেও দিব পাৰে মোৰ আজি একোৱেই নাই গতিকে মই নিদিওঁ ধুনীয়াকৈ বাটাৰটো মিলাই দিব মিলাই গেছটো অফ কৰি দিব এয়া হৈ গৈছে আমি এতিয়া পৰিৱেশন কৰিম এয়া আগবঢ়াইছোঁ ৰাজমাহ মছলা এয়া ভাতৰ বা ৰুটিৰ লগত খাবলৈ খুব ভাল লাগে মোৰ ল'ৰাই খুব ভাল পায় সি আৰু ভাত খাবৰ সময়ত মাছ মাংসৰ কথা নুসুধে মোৰ অৱশ্যে মোৰ জোঁৱাইও ভাল পায় সি কেইদিনমান আগতে মোৰ ছোৱালীক কৈছে মাক ক'বাচোন ৰাজমাহ ৰেচিপিটো দিবলৈ সেয়েহে আজি বনাবলৈ ল'লোঁ আৰু লগতে আপোনালোকলৈও আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আপুনি যদি আজি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ